2023 চনত যি SSLC হ'ব তাত মেথছৰ সায়েন্সৰ আৰু ইংলিছৰ যোনখন নতুন একেবাৰে নতুন যোনখন ব্লু প্ৰিন্ট সেই ব্লু প্ৰিন্টখন অলপ দিনৰ আগতে আহি পৰিছে মই তোমালোকক এটা কথা ক'ব বিচাৰিছো এখন যাতে তোমালোকে হাতে হাতে লৈ লোৱা বহুতেই চেঞ্জ হ'ল ইয়াতে তোমালোকৰ বহুতেই চেঞ্জ হ'ল সম্পূৰ্ণ চেঞ্জ হৈছে তোমালোকৰ এখন আৰু গতিকে তিনিটা সাবজেক্ট সম্পূৰ্ণ চেঞ্জ হৈছে গতিকে কিনো চেঞ্জ হ'ল তোমালোকক মই 2D পইণ্ট দেখাবলৈ যত্ন কৰিছো এটা তোমালোকে চোৱা জেনেৰেল মেথছৰ শৰ্ট আনসাৰ আহিব তোমালোকৰ 45 টা শৰ্ট আনসাৰ আহিব তোমালোকৰ এতে 45 টা আহিব আৰু ইয়াতে তোমালোকে ভালকৈ চোৱাচোন MCQ অৰ্থাৎ মাল্টিপল চুজ কোৱেশ্চন চাৰিটা অপচন থকা কোৱেশ্চন আহিব তোমালোকৰ 20 টা আহিব আৰু ভেৰি শৰ্ট আনসাৰ তা মানে জাস্ট আনসাৰটো লিখিলে হ'ব তা উত্তৰটো আনসাৰটো লিখিলে হ'ব তেনেকুৱা আহিব 25 টা অল টোটাল আহিব তোমালোকৰ 45 টা বুজি পাইছানে আৰু শৰ্ট আনসাৰ টাইপ কোৱেশ্চন আহিব দুটা তাত 2 নম্বৰকে আহিব আৰু তাত আহিব কোৱেশ্চন 5 টা আৰু টোটাল থাকিব 10 নম্বৰ অৰ্থাৎ শৰ্ট আনসাৰ তোমালোকৰ আগৰ টপিকটোত কৈছিল যে মই শৰ্ট আনসাৰ 45 টা আহিব তোমালোকৰ সেই কাৰণে প্ৰত্যেকটোতে 1 নম্বৰকে দিয়া কাৰণে 45 নম্বৰ হ'ল বুজি পাইছা এতিয়া মই বেলেগ এটা কথা কৈছো এতিয়া শৰ্ট আনসাৰ টাইপ 2 নম্বৰ টাইপ অৰ্থাৎ 3 নম্বৰীয়া যিবিলাক কোৱেশ্চন থাকিব তাত 9টা কোৱেশ্চন দিব আৰু টোটাল 27 মাৰ্কস দিব বুজি পাইছা লং কোৱেশ্চন জুনে কয় যে লং কোৱেশ্চন এবাৰ কিন্তু লং কোৱেশ্চন বৰ বেছি নাহে লং কোৱেশ্চন আহিব তোমাৰ দুটা আহিব 4 নম্বৰকে আহিব আৰু টোটাল 8টা কোৱেশ্চন SSLC এক্সাম 2023 জি হ'ব লগা আছে তাৰ বাবে আৰু এটা কথা ইয়াতে বহুতে ভালো হয় বহুতে বেয়াও হয় এনেকুৱা MCQ আহিলে MCQ বাবে তোমালোকে প্ৰতিটো টপিক ভালদৰে খৰচি মাৰি পঢ়াটো বহুতেই বাঞ্ছনীয় গতিকে প্ৰথমৰ পৰা তোমালোকে এখন জানিব লাগিব যে কোনটো টপিক কেনেকুৱাকৈ অংকবিলাক কৰা হয় মই যদি ইয়াত জুম আউট কৰি দিওঁ কোনোবা যদি এখন পোৱা নাই মোৰ WhatsApp গ্ৰুপত তোমালোকে পাই যাবা আৰু WhatsApp গ্ৰুপৰ লিংকটো তলৰ ডেসক্ৰিপচনত আছে তোমালোকে তাতে গৈ এন্ট্ৰি হৈ ল'ব পাৰা তাৰপতে মই এখন দি দিম ইয়াতে তোমালোকে এখন স্ক্ৰিনশ্বটো মাৰি ল'ব পাৰা ইয়াতে তোমালোকে চাই লোৱা ৰিভিজন চেপ্টাৰটো কি হ'ব এইবিলাক MCQ আহিব এইবিলাক সব MCQ এইখিনি MCQ আৰু এইখিনি আছে তোমাৰ অকমান তললৈ স্ক্ৰল কৰি লৈছো এইখিনি MCQ আহিলে আৰু এইখিনি MCQ হ'ল এইখিনি MCQ টোটাল ইয়াত কোনটো পাঠৰ পৰা কিমান MCQ আহিব তোমালোকে এখনৰ পৰা দেখিছা চাগে অকল MCQ এ বেছি আছে MCQ নকৰিলে বহুত লছ হ'ব এবাৰ নেক্সট যদি মই জেনেৰেল সায়েন্সলৈ যাওঁ জেনেৰেল সায়েন্সত তো মই যি দেখিলো অৱস্থাটো অলপ বেয়াই তাত মই যদি জুম ইন কৰি চাওঁ তাত প্ৰথমতে দিছে যে 1 নম্বৰীয়া 45 টা আছে অৰ্থাৎ MCQ 20 টা ভেৰি শৰ্ট আনসাৰ 25 টা টোটাল হ'ল 45 টা প্ৰত্যেকতে থাকিব 1 নম্বৰ 45 নম্বৰ আৰু শৰ্ট আনসাৰ টাইপ কোৱেশ্চন A 1 নম্বৰীয়া তাৰ মানে শৰ্ট আনসাৰ টাইপ দুটা টাইপ আছে আনসাৰ টাইপ 1 আনসাৰ টাইপ 2 ইয়াত 2 নম্বৰকে থাকিব 18টা কোৱেশ্চন দিব 36 নম্বৰ পাব আৰু 3 নম্বৰীয়া যিবিলাক আছে 3 নম্বৰীয়া কোৱেশ্চন আহিব 3টা মাত্ৰ আহিব আৰু 9 নম্বৰ থাকিব টোটাল 9 নম্বৰ হ'ব আৰু মই যদি একেবাৰে জুম আউট কৰি দিওঁ কোৰ পৰা কিমান নম্বৰ আহিব তোমালোকে এখন WhatsApp গ্ৰুপত মোৰ ইয়াৰ পৰা লৈ ল'ব পাৰা নতুবা ইয়াতে মই স্ক্ৰিনশ্বট ল'বলৈ তোমালোকক অনুৰোধ কৰিছো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'বা এইখিনি হ'ল তোমালোকৰ কোনটো লেসনত কিমান থাকিব এইবিলাক লেসন ইয়াৰে এইবিলাক MCQ বা VS কিমান নম্বৰ আহিব দিয়া আছে এইখিনি VS বা MCQ আৰু তেনেকুৱা ধৰণৰ নাই তোমালোকে এটা চোৱাচোন সম্পূৰ্ণৰূপে তোমালোকৰ অকল MCQ গতিকে প্ৰতিটো পাঠৰ প্ৰতিটো টপিক মানে প্ৰতিটো কথা তোমালোকে ভালদৰে জানি বুজি লোৱাটো বহুতে নিতান্ত আৱশ্যক কাৰণ কোৰ পৰা কি MCQ কোৱেশ্চন দিয়ে কোনো নাজানে আমিও নাজানো তোমালোকেও নাজানা সেই কাৰণে বহুত দিগদাৰ হ'ব গতিকে এতিয়া পৰা ভালদৰে পঢ়িবলৈ লাগি যোৱা আৰু তাৰ তলতে আছে এখন সোশিয়াল সায়েন্স খনো হলনি হৈছে অলপ তোমালোকে যদি 2022 খনৰ লগত এখন মিলাই চোৱা অলপ বেলেগ পাবা এখন মই জুম অলপ কৈ দিছো এক সেকেন্ড
ইয়াতে যদি তোমালোকে চোৱা MCQ আহিব 1 নম্বৰীয়া 45টা 45 নম্বৰ ডেসক্ৰিপটিভ থাকিব অলপ বৰ্ণনামূলক যিবিলাক কোৱেশ্চন 3 নম্বৰীয়া হওক বা 4 নম্বৰীয়া হওক বা 5 নম্বৰীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ 11টা কোৱেশ্চন থাকিব 45 নম্বৰ ইয়াতো আৰুৱে সাৰ কৰিলে ডাইৰেক্ট 45 আৰু 45 টোটাল 90 মাৰ্কস কৈ দিলে সমাজ বিজ্ঞানতো বহুতেই MCQ আহিব এইবিলাক প্ৰতিটো টপিকৰ বিষয়ে তোমালোকে খৰচি মাৰি পঢ়িব লাগিব আন্ডাৰলাইন কৰিব লাগিব তাৰ পিছত মনত ৰাখিব লাগিব তেনেকুৱা ধৰণৰ হ'ব আনহাতে ইংলিছত যদি মই যাওঁ ইংলিছখনো তোমালোকে বহুত চেঞ্জ হৈছে ইংলিছখনো বহুত চেঞ্জ হৈছে ইংলিছখন মই জুম ইন কৰি দিওঁ তোমালোকৰ ইয়াতে দেখিবা লং আনসাৰ থাকিব 4টা লং আনসাৰ ইয়াতে 16 নম্বৰ হ'ব শৰ্ট আনসাৰ থাকিব 14টা 29 মাৰ্কস হ'ব আৰু VS দেখিছা আৰু MCQ দেখিছা 45টা ডাইৰেক্ট 45 নম্বৰ দি দিছে ইয়াই যদি কোনোবা MCQ নাজানা বহুতে দিগদাৰ হ'ব গতিকে কি আহে কি নাহে মই একো নাজানো ইংলিছৰ বিষয়ে মই ইমান তথাপি মই তোমালোকক এই ব্লু প্ৰিন্টখন দিবলৈ যত্ন কৰিছো সকলোৱে চাগে এখন ব্লু প্ৰিন্টখন পাই চাই মই তোমালোকক লেসন ওয়াইজ নকওঁ যদি কোনোবাই নাই পোৱা ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰি ল'বলৈ মই অনুৰোধ জনাইছো গতিকে ইয়াত স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা এইখিনি হ'ল আমাৰ লেসন এইখিনি হ'ল আমাৰ নম্বৰ আৰু এটা নম্বৰ এখিনি আছে এইখিনি নম্বৰ তাৰ পিছত এইখিনি শৰ্ট আনসাৰ টাইপৰ কোৱেশ্চন অৰ্থাৎ MCQ ইমান আহিব কোনটো লেসনত কিমান আহিব এনেকৈ আছে তোমালোকে এখন চাই ল'ব পাৰিবা মই জুম আউট কৰি দিছো গতিকে ইয়াৰ পৰা এতিয়া স্ক্ৰিনশ্বট মাৰি ল'বা গতিকে ভালদৰে এতিয়া পৰা যদি পঢ়িবলৈ যত্ন কৰা তেতিয়াহ'লে তোমালোকে 2023 যি হ'বলগীয়া SSLC এক্সাম আছে 100% ৰিজাল্ট ভাল হ'ব আৰু ইয়াত MCQ আহিছে এটা কাৰণে ভালেই কৰিবলৈ ভাল কিন্তু পঢ়িবলৈ বহুত কষ্ট হয় আমি জানো CBSE যিবিলাক প্যাটাৰ্ন আছে CBSE যিবিলাক ষ্টুডেন্ট আছে বহুত কষ্ট কৰিব লাগে তেতিয়াহে এটা ভাল ৰেংকৰ মাৰ্ক পায় গতিকে মই বেছি ক'ব নিবিচাৰো আজি এয়াই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে লগৰৰ মাজত প্লিজ শ্বেয়াৰ কৰিবলৈ নেপাহৰিবা আৰু লাইক কৰি ল'বা আৰু চেনেলটো নতুন যদি একেবাৰে সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি ল'বা